এফালে বনাব লৈছোঁ আজি কচুলতি বাচি কুচি ৰেডি আৰু এয়া এফালে বইল কৰিব দিছোঁ আৰু কচুলতি কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন মোৰ কিন্তু খুবেই প্ৰিয় আৰু কচুলতিত যদি শুকান মাছ দিব পাৰোঁ তেনেহ'লে আৰু ইয়াৰ সোৱাদ দুগুণ হৈ যায় যিহেতু আজি মোৰ শুকান মাছ নাই তথাপিও মই আজি এনেকৈ বনাইছোঁ আৰু কিন্তু এনেকৈ বনাই খায়ো বহুত টেষ্টি লাগে এফালে প্ৰথমতে কেৰাহীখনতে তেল দি দিলোঁ কেঁচা জলকীয়া পিঁয়াজ দি দিছোঁ আৰু এয়া হৈছে নহৰু আৰু আকৌ কেঁচা জলকীয়া পেষ্ট বনাই লৈছিলোঁ তাতে দি দিলোঁ ভালদৰে 2 মিনিটমান সময় ভাজি লৈ তাতে হালধি গুড়ি জলকীয়া গুড়ি নিমখ ব্যৱহাৰ কৰিছোঁ বেলেগ মই একো মছলাই ব্যৱহাৰ নকৰোঁ আৰু এয়া বইল কৰি থোৱা কচুলতিখিনি দি দিলোঁ কচুলতিখিনি ভালদৰে লৰাই লৈছোঁ একদম মছলাখিনিৰ সৈতে মিক্স কৰি লৈছোঁ আৰু তাৰপিছত অকণমান সময়ৰ কাৰণে সিজিবলৈ দিম যিহেতু সিজাই আছে সেইকাৰণে বৰ বেছি সিজাবও দৰকাৰ নাই তাৰপিছত এয়া দেখিছেনে অকণমান সময় সিজাৰ পিছত মোৰ কচুলতি ৰেডিয়ে হৈ গ'ল আৰু এতিয়া তেল বিৰিঙি আহিলে আৰু ওপৰত একদম সৰহকৈ নেমু টেঙা চেপি দিছোঁ যিহেতু লাগিলে নখজুৱাব আৰু যদি খজুৱাব লগা থাকেও এতিয়া নখজুৱাব আৰু তাৰপিছত এয়া মোৰ কচুলতি পূৰা ৰেডি দেখিছেনে দেখি খাওঁ খাওঁ লাগিছে একদম আৰু সঁচাকৈ কচুলতি খাই বহুত ভাল লাগে আপোনালোকৰ বাৰু ভাল লাগে নাই জনাবচোন আৰু এয়া মোৰ ফাইনেল লুকটো কচুলতিৰ আৰু তেন্তে আহিছোঁ দেই বাই